লাহে লাহে এতিয়া আপোনালোকে দেখিছে পূৰা পোহৰ হৈ আছে 6:30 ৰাজস্থানত 6:30 বজাতে পূৰা পোহৰ হৈ থাকে আমাৰ তাত চাগে এতিয়া এন্ধাৰ হৈয়ে গ'ল কিন্তু ইয়াত 6:30 7টামান বাজি যায় এন্ধাৰ হওঁতে হওঁতে পূৰা পোহৰ হৈ আছে 6:30 বজাত আপোনালোকে চাওক একেবাৰে পোহৰ আৰু ইয়াত প্ৰাকৃতিক ক্ষেত্ৰত গছ গছনিবিলাক খুব কম আৰু বেছি প্ৰজাতিও নাই গছৰ কেইটামানহে প্ৰজাতি আছে আৰু আমি যোনখিনিত আছোঁ সেই জেগাটোত গছ গছনি এইটো কাৰণে কম হয় আৰু চব্জি খেতি নহয় 5 কিলোমিটাৰমান তাৰ এৰিয়া তাত নিমখ বহুত বেছিকৈ হয় নিমখৰ খেতি নিমখ প্ৰডাকশ্যন হয় তাত আৰু যিবিলাক গছ গছনি আছে এইবিলাক কাইটিয়া গছবিলাক বহুত বেছি নৰ্মেল গছ গছনি নাই আপোনালোকে ৰাস্তা চাইড হ'লে চাইছে আৰু ইয়াত এটা বস্তু আপোনালোকে দেখিবলৈ পাব যিবিলাক পকাৰ বিল্ডিং কিছুমান আছে ইয়াত ৰডৰ প্ৰয়োগ নাই কৰা অকল মানে পাথৰেৰে বনাইছে যেনেকৈ ৰাম মন্দিৰটো পাথৰে বনাইছে এনেকৈ মানুহৰ কিছুমান ঘৰবিলাকো পাথৰেৰে বনোৱা আমি যিখন ঘৰত থাকিছোঁ হয়তো ফটো 2-এটা দিছোঁ বা ভিডিঅ' দিছোঁ সেই ঘৰখনো সম্পূৰ্ণ পাথৰৰ হয় তাত কোনো লোহাৰ ৰডৰ ইউজ নাই হোৱা এতিয়া 6:30 বাজিব কিন্তু পূৰা পোহৰ হৈ আছে এইফালে ৰাজস্থানৰ বিষয়ে এইবিলাক পাহাৰীয়া জেগা হয় পাহাৰীয়া জেগা পাহাৰ মানে এই আমাৰ নিচিনা মাটিৰ পাহাৰ নহয় পাথৰ শিলৰ পাহাৰ শিলৰ বৰ ডাঙৰ ডাঙৰ শিল সেইবিলাকে কাটি এতিয়া সেই তক্তা নিচিনা ডাঙৰ ডাঙৰ পিচ উলিয়াই সেইটো তক্তা হিচাপে ইউজ কৰিব পাৰি আৰু গছ গছনি বহুত কম ফেঞ্চিঙৰ খুঁটা যিটো আমাৰ ইয়াত মানে চিমেণ্ট ৰোড দি ঢালাই দিওঁ সেইটো মানে ৰাজস্থানত ভাবিছোঁ সেইটো শিলটো কাটিয়ে মানে তেনেকৈ খুঁটা বনাব পাৰি ইয়াত গছ গছনি মানে ঢেৰ প্ৰজাতিৰ নাই কেইটামান প্ৰজাতিহে আছে কিছুমান মানে প্ৰজাতি বিশেষকৈ ইয়াত কাঁইটীয়া গছবিলাকহে হয় বহুত বেছি আৰু কাঁইটীয়া বগৰী গছে গছটো ইয়াত দেখি বালি জেগাত পাইছোঁ। কাঁইটীয়া গছে মৰুভূমি টাইপৰ তেনেকুৱা কোনো কথা নাই মৰুভূমি হয়তো বালি আছে গোটেইখিনি কিছুমান বালিয়ে জেগাত আছে বাৰু হ'ব পাৰে আৰু ইয়াত বহুত দেৰিকৈ এন্ধাৰ হয় এতিয়া বৰ্তমান 7টা বাজিব 5 মিনিট বাকী আছে এতিয়াও পূৰা এন্ধাৰ হোৱাই নাই প্ৰাকৃতিক ক্ষেত্ৰত যদি দেখা যায় মানে অসমখন ক'বলৈ গ'লে স্বৰ্গ হয় এইটো কাৰণে কৈছোঁ তাত সকলো ধৰণৰ প্ৰজাতিৰ গছ গছনি আছে ফল মূল আছে ইয়াত আমি এখন দোকানত কল ল'বলৈ গৈছিলোঁ তো তাত কল বুলি ক'লে এটাই কল পোৱা যায় তাত প্ৰজাতি নাই আমি কৈছোঁ এইটোৰ নাম কি হয় তো না তেওঁ কৈছে কেলা হয় কল এটাই তাত একো নাম নাই তো তেওঁলোকৰ এটাই প্ৰজাতি আছে কিন্তু সেইটো দৃষ্টি চালে অসমত নানান প্ৰজাতিৰ কল পোৱা যায় তো প্ৰত্যেকটো বস্তুৱেই আমাৰ প্ৰাকৃতিক সম্পদ অসমত ভৰপূৰ মাত্ৰাত সেই দৃষ্টিত অসমখন ভাৰতৰ ভিতৰত স্বৰ্গ বুলি ক'লে বেয়া নহয় স্বৰ্গই হয় আৰু ইয়াত সেই দৃষ্টিত গছ গছনি কেইটামান প্ৰজাতিৰহে গছ গছনি আছে ইয়াৰ মানুহখিনিৰ লগত আমাৰ হয়তো চেহেৰাখিনি মেচ নাই মিলা কথাটোতো আছে আৰু চাল চলন চেহেৰা পাতি ইয়াৰ মানুহৰ তুলনাত অলপ ডিফাৰেঞ্চ হৈ আছে যে সেইটো কাৰণে আমি এতিয়া ৰাস্তাত খোজকাঢ়ি গৈছোঁ যদিও মানুহখিনি আমাক খুব ফ'ল' কৰি আছে চাই আছে ঘূৰি চাইছে ৰাস্তাত অলপ আগত ৰাস্তাত থিয় হৈ আছিলোঁ তেতিয়াও আমাক ঘূৰি চাইছে মানে তেওঁলোকে অনুভৱ কৰিছে যে আমি যে ইয়াৰ নহয় বাহিৰৰ যে মানুহ হয় বেলেগ এখন ষ্টেটৰ হয় मंगल कवनय मंगलारी बहुत दशरथ अजिर बिहारी दीन दयाल बिरुद समबारी हरहु नाथ मम संकट भारी श्री राम जय जय सिया राम जय जय सिया राम अशोक चला विधि
चिकॉटी बोला सा मतलब हैंड पंप